আজি বস্তু এটা অৰ্ডাৰ দিছিলোঁ আজি মানে নহয় আৰু কেইদিনমানৰ আগতে তাৰপৰা আজি আহিছে আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ কাৰণ সৰু ল'ৰা ছোৱালীবিলাকেই হওক বা ডাঙৰেই হওক মানে পঢ়িবলৈ খুব ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব টেবল লাইট মই অৰ্ডাৰ কৰিছিলোঁ বহুত ধুনীয়া লাইট এটা আহিছে মানে একদম ৰিজনেবল প্ৰাইচ এটাত মই আপোনালোকক দেখুৱাম মই প্ৰায় খুলিছিলোঁৱেই দেই এইটো ওপৰৰ সেইটো খুলিলোঁ ওপৰ কভাৰটো খুলিলোৱেই কিন্তু এইটো খুলি দিওঁ বুলি মানে পাহৰি গৈছিলোঁ ভিডিঅ' এটা বনাই দিওঁ বুলি ভাবিলোঁ তাৰপিছত সেইকাৰণে বোলে ভিডিঅ' বনাওঁ দেখুৱাই আছোঁ এইটো উলিয়াই লওঁ এখন প্ৰায় নোলোৱা হৈ গৈছে কাটিবই লাগিব নেকি ভিতৰত আৰু এটা পেক আছে এইটো লাইট এনেকৈ দেখুৱাইছে চাই লওঁতে ধুনীয়া লাইট আহিছে চাগে এডাল চাৰ্জাৰ আৰু এটা পেক আছে ধুনীয়া ভিতৰত এইটো ফাইনেলি এইটো লাইট পাই গ'লোঁ ৱাও এইটো কিমান ধুনীয়া এইটো আপোনালোকে ধুনীয়াকৈ ফল্ডো কৰিব পাৰিব কিমান ধুনীয়া মৰম লগা চাওক এইটো লৈছে আপোনাৰ 486 টকা লৈছে মানে ইমানটো ভিতৰতে পাই যাব বহুত ভাল হয় লাইটটো আৰু আপোনালোকক অকণমান দেখুৱাইছোঁ হ'ব ইয়াত 3টা শ্বেড আছে দেখুৱাইছোঁ ইফালে এইটো মানে ৰিচাৰ্জেবল হয় চাৰ্জ কৰিব পাৰে ইফালে এইটো অন কৰিলোঁ আৰু এয়া অকণমান পোহৰ হৈছে কাৰণে ধৰিব পৰা নাই নেক্সটটো অকণমান ৰঙচুৱা জ্বলে এয়া 3টা আছে আপোনালোকে ল'লে গম পাব মই অকণমান আন্ধাৰত গৈ দেখুৱাই দিছোঁ ৰ'ব আপোনালোকক এইটো একদম ধুনীয়া মই দেখুৱাই দিছোঁ আপোনালোকক প্ৰথমে এইটো অফ কৰি দিছিলোঁ নহয় এইটো এটা আৰু এইটো দেখিছেনে বহুত ধুনীয়া হয়